মোৰ ককাৰ নাম আছিলে স্বৰ্গীয় শ্ৰীযুত দেৱেশ্বৰ দত্ত। তেওঁ আছিলে এসময় লখিমপুৰ স্কুল এছাই। তেওঁৰ এই বৰপুত্ৰ গুণগোবিন্দ, মোৰ মাৰ নাম শ্ৰীমতী লক্ষ্মী দত্ত। খং উঠিলে তেওঁলোকে কেতিয়াবা মৰমতে মোক কৰে তৰ্জন গৰ্জন। তেওঁলোকৰে পুত্ৰৰ নাম মোৰ শ্ৰীমান প্ৰমোদ ৰঞ্জন। জন্ম হৈছিল 1994 চনৰ অক্টোবৰ মাহৰ 3 তাৰিখে। তেতিয়া কৃষ্ণপক্ষ আছিলে, সেইকাৰণে নেকি অকণমান ব্ৰাইটনেছটো কমি আহিলে। বেয়াও লাগে দিয়কচোন, কেতিয়াবা ছোৱালীও বৰকে ঘূৰি মেলি নাচায়। আৰু আজিকালি ডাৱৰীয়া বতৰ, বৰষুণ হৈয়ে থাকে। দিনত ফটো মাৰিলেও ফ্লাছটো জ্বলাই ল'বলগীয়া হয়, নহ'লে মানে মোবাইলত ডিছকালাৰ আহে। কিন্তু যেতিয়াহে আজি মালা মহন্ত বাইদেউক দেখিলোঁ, মনটো ভাল লাগি গৈছে। কিবা কেইটামান টিপছ পাম বুলি, অকণমান ধুনীয়া হ'ব পৰাকৈ। যি হওক, অসমৰ সৌন্দৰ্যৰ ক্ষেত্ৰখনত এক বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰি বহু দূৰ আগুৱাই নিয়া এগৰাকী অক্লান্ত কৰ্মী মালা মহন্ত বাইদেউক এইবাৰ আমি প্ৰাইম এনিৰ তৰফৰ পৰা সৌন্দৰ্য ৰাণী হিচাপে এটি বঁটা আগবঢ়াব। আমি এজাৰি হাত চাপৰিৰ মাজেৰে মঞ্চলে আদৰি আনিবলৈ অনুৰোধ জনাইছোঁ। আৰু অনন্যাবাক আমি মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ মালাবাক বঁটাটি প্ৰদান কৰিবৰ বাবে। ধন্যবাদ। আমি তেখেতক চমুকে এষাৰ বক্তব্য ৰাখিবলৈ অনুৰোধ জনাইছোঁ। বিশেষভাৱে আমাৰ ল'ৰাবোৰৰ কাৰণে অকণমান ধুনীয়া হ'ব পৰাকৈ টিপছ দুটামান দি। নমস্কাৰ, উপস্থিত বিশিষ্ট ব্যক্তিসকল আৰু সুধী সমাজ। প্ৰথমে মই শিখা দেৱীলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ প্ৰাইম নৰ্থ ইষ্টৰ বৰ্ষপূৰ্তি উপলক্ষে। আজিৰ এই অনুষ্ঠানত মোক যোগ্য বিবেচনা কৰি আমন্ত্ৰণ কৰি অনাৰ বাবে মই ধন্য মানিছোঁ। সৌন্দৰ্যৰ ক্ষেত্ৰখনত যোৱা 22টা বছৰ ধৰি জড়িত হৈ আছোঁ। 97 চনত আৰম্ভ কৰিছিলোঁ মোৰ এখন ক্লিনিক সৰুকৈ। এতিয়া উত্তৰ পূৰ্বাঞ্চলৰ কেইবাঠাইতো কেইখনমান আছে ক্লিনিক। আৰু আমাৰ ইনষ্টিটিউটৰ এমাজিক বিউটি ইনষ্টিটিউট বুলি আমাৰ যিটো প্ৰতিষ্ঠান, তাৰ পৰা 6000ৰ ওপৰ ছাত্ৰীয়ে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ লগতে বিদেশতো প্ৰতিষ্ঠিত হৈ আছে। সেইকাৰণে খুব ভাল লাগে। আৰু স্বীকৃতিয়ে মানুহক সদায় কাম কৰি যোৱাৰ প্ৰেৰণা দিয়ে। আজি যিটো বঁটা প্ৰদান কৰা হ'ল মোক, তাৰ কাৰণে মই আৰু উৎসাহিত হৈছোঁ আকৌ কাম কৰি যাবলৈ। আৰু প্ৰমোদ ৰঞ্জন দেৱী কোৱাৰ দৰে খুব বগা হ'লেই যে মানুহ ধুনীয়া তেনেকুৱা কথা নহয়। আৰু আমাৰ কাৰণ ভগৱান শ্ৰীকৃষ্ণৰ ৰূপ আছিল ভুৱন ভুলোৱা, আৰু তেওঁ আছিল শ্যামবৰ্ণ। গতিকে পুৰুষসকলৰ শ্যামবৰ্ণ ৰূপটো খুবেই এট্ৰেক্টিভ। ছোৱালীসকলে জানে যে টক ডাৰ্ক হেণ্ডচাম বুলি এটা কথা আছে, যিটোৰ প্ৰতি আমাৰ নাৰীসকলৰ এটি দুৰ্বলতা আছে। গতিকে তুমি ইমান দুখ কৰিব নালাগে। তথাপিও চাল চুলি ধুনীয়াকৈ ৰাখিবলৈ আমাৰ অতিকৈ প্ৰয়োজনীয় কথাটো হৈছে আমাৰ মনত ইতিবাচক চিন্তাটো। আমি যদি গোটেই জীৱনত এটা পজিটিভ থিংকিং লৈ থাকোঁ, আমাৰ চাল চুলিত তাৰ প্ৰতিফলন হ'ব। আৰু ইতিবাচক চিন্তাৰে যদি আমি আগবাঢ়ি যাব পাৰোঁ, আমি সদায় ধুনীয়া হৈ থাকিব পাৰিম। আৰু লগতে আমি যদি সাজপাৰ আমি যিয়ে পৰিধান নকৰোঁ, যদি একদম থলুৱা আহাৰ গ্ৰহণ কৰিব পাৰোঁ, যিটো আমাৰ উত্তৰ পূৰ্বাঞ্চলত সাধাৰণতে কম তেল মছলাযুক্ত আহাৰ গ্ৰহণ আমি কৰোঁ। আমাৰ যিটো ট্ৰেডিশ্যনেল ফুড, আজিকালি এথনিক ফুডৰ খুবেই ডিমাণ্ড। গতিকে আমি তেনেকুৱা ধৰণৰ আহাৰ গ্ৰহণ কৰি দিলে আমি প্ৰত্যেকেই ধুনীয়া হৈ থাকিব পাৰিম। আৰু সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ। প্ৰত্যেকেই ধুনীয়া হৈ থাকক আৰু ধুনীয়া মনৰ অধিকাৰী হ'লেহে আমি ধুনীয়া হৈ থাকিব পাৰিম, মই বিশ্বাস কৰোঁ। আৰু সকলোৰে ভাল হওক। আৰু এতিয়া আমাৰ অসমত যিহেতু বানপীড়িতসকলৰ যথেষ্ট অসুবিধা হৈছে, আমি যিয়ে যি পাৰোঁ যদি সহায়ৰ হাত আগবঢ়াওঁ, হয়তো এনেকুৱা সমস্যাৰ পৰা প্ৰত্যেকেই মুক্ত হৈ পৰিব। গতিকে সকলোকে ধন্যবাদ জনাইছোঁ। আৰু মই মোৰ আজি স্বীকৃতিৰ কাৰণে মই প্ৰথমেই ক'ব বিচাৰিছোঁ মোৰ মা দেউতাৰ কথা। তেওঁলোকে যদি মোক প্ৰেৰণা নিদিলেহেঁতেন, সাধাৰণতে বহুতকে দেখা যায় যে বিএৰ পিছত বিয়া আমাৰ অসমত এটা আছিলে এটা সময়ত। গতিকে 97ত মই গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছিলোঁ। কিন্তু এইখিনি সময়ত মোক মা দেউতাই বিয়া দিবলৈ উৎপাত নলগাই মোক কিবা প্ৰফেশ্যনেল মই ল'ব বিচাৰিম নেকি বুলি সুধিছিল। আৰু সেইটো কাৰণেই হয়তো মই সৌন্দৰ্য বিশেষজ্ঞ হ'বলৈ আগবাঢ়িছিলোঁ। আৰু তেতিয়া সৰুকৈ এটা ট্ৰেইনিং লৈ আৰম্ভ কৰিছিলোঁ। পিছলৈ গৈ মই
আমাৰ ভাৰতবৰ্ষৰ বিভিন্ন টপ লেভেলৰ যিসকল আছে জবেদ হাবিব ছাৰ তাৰপিছত ব্লছম কালচাৰ মেম তেওঁলোকৰ পৰা প্ৰশিক্ষণ লৈ আজি কাম কৰি আছোঁ আৰু আমাৰ সৌন্দৰ্য ক্ষেত্ৰতো যথেষ্ট আচলতে সদায় সলনি হৈ থাকে সদায় আমি নিজকে আপগ্ৰেড কৰি থাকিব লাগে এতিয়াও মই শিকিয়ে আছোঁ বহুত কিয়কি জানো বুলি কেতিয়াও নকওঁ শিকিয়ে আছোঁ সদায় আৰু চেষ্টা কৰি আছোঁ আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ প্ৰত্যেককে যাতে ধুনীয়া কৰি তুলিব পাৰোঁ ধন্যবাদ আশীৰ্বাদ কৰিলোঁ আমি এটা নিম গছৰ পুলি তেখেতক প্ৰদান কৰিবলৈ অনুৰোধ জনাইছোঁ আমি বাইদেউলৈ ধন্যবাদ জনাইছোঁ বিউটি পাৰ্লাৰ থকা মানুহবিলাকক চাগে বেলেগলৈ খং দিলেও ৰামদেৱলৈ বিয়াত খং উঠে আৰু ৰাতিপুৱাই সদায় টিভিটো উলিয়াই ক'ব अनुलोम विलोम प्राणायाम इसे करने से क्या होता है हार्ट का प्रॉब्लम डायबिटीज का प्रॉब्लम बीपी का प्रॉब्लम ये सारा प्रॉब्लम ना हो जाता है अरे ब्यूटी पार्लर में जाओगे तो 1000 रुपये का खर्च होगा सुबह 2 गिलास पानी खाओ अनुलोम विलोम प्राणायाम करो अपना गाल हेमा मालिनी की तरह बना बोले भारत माता की